নমস্কাৰ, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আজি আমাৰ ঘৰত মৰণা মৰা হৈছে আৰু এফালে দেখিছে নহয় গৰুৰে মৰণা মৰা হৈছে। আজিকালি প্ৰায় হেৰাই যোৱা এটা দৃশ্য। আজিকালিতো গৰুৰে কোনো মৰণাই নেমাৰে। মইতো একেবাৰে সৰু হৈ আছিলোঁ তেতিয়াই গৰুৰে মৰণা মৰা দেখিছিলোঁ। আজিকালিতো গাঁওবিলাকতো দেখিবলৈ পোৱা নাযায় গৰুৰে মৰণা মৰা। আগতেতো সকলোৱে গৰুৰে মৰণা মাৰিছিলে আৰু তাৰপিছতে ট্ৰেক্টৰ আৰু এতিয়াতো মেচিনে সকলোৱে মৰা হয়। আজিকালিতো ট্ৰেক্টৰো খুব কমেই দেখিবলৈ পোৱা যায়, কিন্তু সেইবিলাক গৰুৰে মৰণা মৰা, গৰুৰে হাল বোৱা এইবিলাক দৃশ্য কিন্তু দেখিলে মনত কিবা এটা ভাল লাগে, নহয়নে বাৰু? আমাৰো ধানখিনি মেচিনতে মৰা হ'ব বাৰু, কিন্তু মানে আমাৰ লাহি ধান অকণমান আছিলে, খুব কমেই আছিলে বুলি ক'ব লাগিব। সেইখিনি মানে আজি অকল গৰুৱে মাৰিবলৈ বুলি লোৱা হ'ল, বাকীখিনি মানে মেচিনতে লগোৱা হ'ব বাৰু। মই পিছে গৰুৱে মৰণা মৰাৰ কাৰণে ভালে পাইছোঁ দেই, কাৰণ বহু বছৰৰ পাছত দেখিছোঁ, মানে একেবাৰে সৰুৱে হৈ আছিলোঁ তেতিয়াই দেখিছিলোঁ গৰুৱে মৰণা মৰা আৰু আজি দেখিছোঁ, আৰু সেইটো কাৰণে মইতো ভালে পাইছোঁ। আৰু এইফালে দেখিছে নহয় ময়ো অকণমান গৰুকেইটা ঘূৰাই চাওঁ বুলি লৈছোঁ, আৰু মই গৰুকেইটা ঘূৰাওঁতে চাওকচোন এইফালে গৰুকেইটাই গৈ মানে ধানে খাবলৈ বুলি ল'লে। লগতে মাৰ পৰাও অকণমান গালি খালোঁ যদিও মুখত কিন্তু হাঁহিয়ে ওলাই আছে দেই। আৰু মৰণা মাৰিবৰ কাৰণে বেলেগ মানুহ লোৱা নাই দেই, মানে মানুহ এজনে লৈছোঁ আৰু এইফালে ঘৰৰ কেইটাই লাগি আছোঁ। মানে এইফালে মা লাগি আছে, বাইদেউ আৰু মই, আৰু এইফালে মানুহ এজন লোৱা হৈছে। আৰু মায়ে মানে কেমেৰা আগত নোলায় দেই, সেইটো কাৰণে মানে মাক দেখুওৱা নহয়, আৰু মোৰ কেমেৰাটো ধৰি আছে এইফালে বাইদেৱে। যিহেতু ঘৰৰ মানুহখিনি লাগি থাকিব পাৰিমেই, সেইটো কাৰণে মানে বেলেগ মানুহ বেছিকৈ লোৱা নাই, এজনে লৈছোঁ। আৰু এইফালে দেখিছেই নহয় মানুহজনে গৰুকেইটা ঘূৰাই আছে, আৰু এইফালে মই মানে খেৰখিনি মানে তলত যোনখিনি খেৰ আছে ন সেইখিনিতো বহুত ধান লাগি আছে, সেইটো কাৰণে মানে সেইখিনি মই ওপৰত উঠাই দিছোঁ এইফালে মাৰি এডাল লৈ পেলাই। আৰু আপোনালোকে কমেণ্ট কৰি ক'ব দেই, কাৰ ঘৰত মানে আগতে গৰুৱে মৰণা মৰা হৈছিলে বা দেখিছিলে, কমেণ্ট কৰি জনাবচোন। আৰু এই গৰু দুটা যে দেখিছে এইকেইটা আমাৰ নহয় দেই, আপোনালোকেতো জানে আগৰ ভিডিঅ'তটো কৈছোৱে মই আমাৰ গৰু নাই বুলি। এই যে মানুহজন দেখিছে নহয় তেওঁলোকৰে হয় গৰু দুটাও। আৰু বহু সময় এনেদৰে ঘূৰাই মানে শেষত আমাৰ ধানখিনিও সৰিলে, আৰু ধানখিনি সৰাৰ পাছত খেৰখিনিটো চাফা কৰিব লাগিব, সেইটো কাৰণে দেখিছেই নহয় এফালে খেৰখিনি মানে জোকাৰি চাফা কৰিবলৈ বুলি লৈছোঁ। পুৰা জোকাৰি চাফা কৰিছোঁ, নহ'লে আকৌ ধানবিলাকো গুচি যাব যে খেৰৰ লগতে, সেইটো কাৰণে মানে জোকাৰি চাফা কৰিছোঁ। আৰু এইফালে চাওক এইখিনি হৈছে আমাৰ খেৰখিনি জমা হৈয়ে গৈছে, আৰু এইফালে দেখিছেনে বাইদেৱে মানে ঝাৰু মাৰি আছে, মানে এইফালে ধানখিনি জমা কৰিছে আৰু ঝাৰু মাৰি পেলাই। আৰু এইফালে ময়ো অকণমান ঝাৰু মাৰি দিলোঁ, দেখিছেই নহয়। ঝাৰু মাৰি পেলাই বেগত ভৰালোঁ ধানখিনি, কিন্তু মানে ভিডিঅ' কৰাহে নহ'ল, যিহেতু মানে চবেই ব্যস্ত, আৰু বাইদেৱে মানে ভিডিঅ' বনাই নিদিলে আৰু মোক ধানখিনি ভৰাই থাকোঁতে, যিহেতু বাইদেউ ভৰাই আছিলে, ময়ো ভৰাই আছিলোঁ, মাও ভৰাই আছিলে, সেইটো কাৰণে মানে ভিডিঅ' কৰা নহ'ল আৰু এইফালে দেখিছেই নহয় 4 বেগ ধান ওলালে, কিন্তু মানে ফুল নহয় বাৰু, এনেই 4টা বেগত ভৰালোহে ধান। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই পেলাই কেনেকুৱানো পালে কমেণ্ট কৰি জনাবচোন। আৰু আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰি দিব।